নমস্কাৰ দেই ৰাইজসকল। আজি ৰাতিপুৱা ওলাইছোঁ পথাৰলৈ। পথাৰতে ভাত পানী খামগৈ বুলি ঘৰত ভাত খোৱা নাই। এয়া মোনাত লৈ লৈছোঁ, ভাতে চাহে পানীয়ে সকলোবোৰ যোগাৰ কৰি লৈছোঁ আৰু এতিয়া যাওঁ। এয়া পথাৰলৈ আহি আছোঁ, পামগৈ আৰু অলপ দূৰ হয় ঘৰৰ পৰা। আৰু পথাৰ আহি পালোহি। এতিয়া বাৰু ৰ'দটো ইমান টানকৈ ওলোৱা নাই, অলপ পাছত ৰ'দটো টানকৈ ওলাব। সেইকাৰণে ৰাতিপুৱাতে আহিছোঁ আৰু যিমান পাৰোঁ ধান কাটোঁ, ধান দাওঁ। আৰু এতিয়া মই ধান দাই লওঁ, ভিডিঅ' কৰি থাকিলে নহ'ব। ধান দোৱাটো আগত, তাৰপিছতহে ভিডিঅ'। আৰু মাজে মাজে অলপ কৰিছোঁ বাৰু। এইফালে আকৌ মায়ে ধান দাই আছে, মই অকণমান বহিছোঁ, ভাগৰ লাগিছে। যিহেতু ৰাতিপুৱাৰ পৰা ধানেই দাই আছোঁ আৰু ভিডিঅ' কৰি দেখুওৱা নাই, আৰু ভিডিঅ' কৰি থাকিলেতো সময়টো ৰৈ নাথাকে। সেইকাৰণে মই ধান দাইছোঁ পটাপট, আৰু যেতিয়া বহিছোঁ তেতিয়া অলপ অলপ ভিডিঅ' কৰিছোঁ। আৰু এইখিনি হৈছে আগৰ ভিডিঅ', মই ইয়াতে লগাই লৈছোঁ। আগতে এদিন দাইছিলোঁ ধান, তেতিয়া দোৱা ভিডিঅ' কৰি থৈছিলোঁ আৰু মই ভিডিঅ'টো দিয়া নাই বাবে এতিয়া আজি ভিডিঅ'টোতে মই এডিট কৰি দিছোঁ। আগৰ ভিডিঅ' দেই, ধান দোৱা। আমি গাঁৱলীয়া মানুহ হয় দেই, কামলৈ ভয় নকৰোঁ, সকলোবোৰ কৰোঁ। আৰু এই ধানডোখৰ যে নিজে ৰুইছিলোঁ, আৰু দেখিছেনে ইমান ধুনীয়া হৈছে থোকবোৰ, ভাল লাগিছে। নিজে ৰোৱা ধান আৰু এতিয়া নিজে দাইছোঁ, মানুহ লগোৱা নাই আৰু বেছি কৰা নাই বাৰু, অকণমান কৰিছোঁ নিজে, বাকীবোৰ লোকক দিছে কৰিবলৈ। কৰিব নোৱাৰা কাম একো নাই, নহয়নে? ঘৰতনো কোনে শিকি আহে? মইতো ঘৰত আগতে একো কামেই কৰিব নাজানো, কিন্তু ইয়ালৈ অহাৰ পৰা সকলো কামেই কৰিবলৈ শিকিছোঁ। ভালকৈ নাজানো যদিও চেষ্টা কৰিছোঁ। ইমান ভাল হোৱা নাই বাৰু, হয় নাই মুঠিটো, কিন্তু চেষ্টা কৰি আছোঁ। এদিন একদম মাহঁতৰ নিচিনা ভাল হ'বগৈ। মুঠিটো চাই নাহাঁহিব দেই, ইমান ভাল হোৱা নাই মুঠিটো। আৰু এইখিনি আগৰ ভিডিঅ', আৰু এতিয়া আজি ভিডিঅ' আকৌ লৈ আহিছোঁ। আৰু এয়া চাহ দিছিলোঁ বহিবৰ কাৰণে, আৰু এতিয়া চাহ খাব লৈছোঁ। এয়া ৰঙা চাহ বনাই আনিছিলোঁ, লগতে আটা পিঠা পুৰি আনিছিলোঁ আৰু কল আনিছোঁ। এতিয়া খাই লওঁ চাহ তাহ, যিহেতু ঘৰত ভাত একো খাই অহা নাই। ৰাতিপুৱাই চাহ অকণ খাই লৈছোঁ, আৰু এতিয়া 9টা বাজিছিলে চাহ খাওঁতে। চাহ তাহ খাই আৰু অকণমান ধান দালোঁ, মাজতে আকৌ পানী পিয়াহ লাগিছে। যিহেতু ইমান ৰ'দটো চোকা, একেবাৰে পানী খাবলৈ মন গৈ আছে বাৰে বাৰে। আকৌ পানী খাবলৈ আহিলোঁ, লগতে ভিডিঅ' এটা কৰিলোঁ। ধান দোৱা টাইমতো ভিডিঅ' কৰিব নোৱাৰোঁ, আৰু ধান অলপ দোৱাৰ পাছতে ভোকে লাগিলে নহয়। যিহেতু আমি ৰাতিপুৱাই ঘৰত ভাত খাওঁ, আৰু আজি পথাৰত খাম বুলি দেৰিকৈ খাইছোঁ, আৰু এতিয়া ভাত খাই আছোঁ। পথাৰত সঁচাকৈ দেই নিমখ ভাতেই চলি যায়। নিমখ ভাত হওক, যি ভাত হওক, আৰু পথাৰৰ ভাতকেইটা মানে খোৱা সমান মানে সুখ ক'তোৱে নাই নেকি। ভাল লাগে পথাৰত ভাত খাই। আপোনালোকে কমেণ্ট কৰি জনাব দেই, পথাৰত ভাত খাই কেনে পায়। মই কিন্তু বহুত ভাল পাওঁ। ঘৰত যদি ভাত খাবলৈ মন নাযায়, পথাৰত বহি ভাত খাই বহুত ভাল পাওঁ। আৰু যিসকলে ধান দাব জানে কমেণ্ট কৰিব, আৰু আমাৰ গাঁৱলৈ আহিব ধান দাবলৈ। সকলোকে মাতিছোঁ দেই, বাই।